নমস্কাৰ বন্ধু বান্ধৱীসকল, স্মইল কমিউনিটি আছাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। নতুন স্মইল আপডেটেড ভাৰ্চনটোত বহুতে ইউজ কৰিব পৰা নাই। সেইসকলৰ বাবে আজিয়েই মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আমি ডাইৰেক্ট ভিডিঅ'ত লৈ আগবাঢ়োঁ। আমি প্ৰথম স্মইল এপ্লিকেশ্যনটো খোলাৰ পিছত এটা ছেটিংছ কৰি ল'ব লাগিব। সেইটো হ'ল কি, আপোনাৰ যিটো ৰাইট ছাইডৰ প্ৰফাইল আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ওপৰত এই তিনিটাত যে ডট আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰিলে ছেটিংছটো পাব, ছেটিংছত ক্লিক কৰিব। ছেটিংছত ক্লিক কৰি তললৈ স্ক্ৰল কৰি আহিব। আহি পেলাই চাব, ইয়াত চাওক এইটো শ্ব' অডিঅ' ফিল্টাৰ অভাৰৰাইডছ, এইটো মইতো দিছেনে, এইটো ডিছেবল হৈ থাকে, ইনেবল কৰি ল'ব। আপুনি যদি এইটো ইনেবল কৰি নলয় তেতিয়া আপুনি যিটো ভিডিঅ' ইফেক্ট থাকে সেই ইফেক্টটোত লাগি থকা অডিঅ' ইফেক্টটোতে আপুনি গাব লাগিব। এইটো আপুনি ইনেবল কৰি ল'লেহে আপুনি যিকোনো ভিডিঅ' ইফেক্টত অডিঅ' বেলেগ বেলেগ ইফেক্ট ইউজ কৰিব পাৰিব। আমি ইফেক্টবোৰ কেনেকৈ ইউজ কৰিম তাকে চাওঁ আহক। ছুপাৰ ষ্টুডিঅ' এই ইফেক্টটোত মেক্সিমামে ইউজ কৰে। ইয়াত আপোনালোকে এই ৰিভাৰ্ব কেৰেক্টাৰটো বহুত বেছি নল'ব, 55, 60, 65ৰ ওপৰত নাযাব। আৰু ৰিভাৰ্ব এমাউণ্টটো 30, 35, 27 সিমানটো ৰাখিব, তাৰ ওপৰত নাযাব। আৰু খুব সুন্দৰ এটা ইফেক্ট ছুপাৰ পপ, তাত খালি পিটছ কাৰেকশ্যনটো 0 কৰি ল'ব আৰু ৰিভাৰ্ব কেৰেক্টাৰটো 40 মান ৰাখিব, 40ৰ ওপৰত নকৰিব। আৰু ৰিভাৰ্ব এমাউণ্ট সেইটো আপুনি 27, 30 সিমানটো ৰাখিব। খুব সুন্দৰ ৰেকৰ্ডিং হয়। মই মানে সকলোতকৈ বেছি ছুপাৰ পপত বেছি ভাল পাওঁ ৰেকৰ্ডিং। এটা কথাই মনত ৰাখিব, খুব বেছি ৰিভাৰ্বে আপোনাৰ গীতবোৰ শুনিবলৈ বেয়া কৰি পেলাই, সেয়ে এটা লিমিটত ৰিভাৰ্ববোৰ দিব। নেক্সট, এইবাৰ আমি ভিডিঅ' ইফেক্টবোৰ চাওঁ। আমি কেনেকৈ ব্যৱহাৰ কৰিম এবাৰ চাওঁ আহক। আমি অডিঅ' গাই লোৱাৰ পিছত ভিডিঅ' কৰিম। এই চিম্বলটো ক্লিক কৰাৰ লগে লগে আমাৰ কেমেৰা অন হৈ যাব। প্ৰথমতে আমাৰ ৰিয়েৰ কেমেৰা হ'ব। আমি আকৌ পুনৰ এইখিনিত চুই দিম। চুই দিয়াৰ লগে লগে আমাৰ ফ্ৰণ্ট কেমেৰা অন হৈ যাব। তাৰপিছত আমি ধুনীয়াকৈ গীতটিত লিপচিং কৰিম। গান গাই সম্পূৰ্ণ হোৱাৰ পিছত ছেভ কৰোঁতে এটা বস্তু মন কৰিব, এইটো যেন পাব্লিক হৈ থাকে। যদি আপুনি কাকো দেখুৱাব নিবিচাৰে গানটো, তেতিয়া আপুনি ক্লিক কৰি দিব, প্ৰাইভেট হৈ যাব। আপোনাৰ বাদে আৰু এই গীতটি কোনেও দেখা নাপায়। আৰু সকলোকে দেখুৱাব বিচাৰিলে যদি আপুনি ইনভাইট কৰিছে তো পাব্লিক কৰি দিব। স্মইলে সপ্তাহত একোটা ডুৱেট এটা উইক হিচাপে ছিলেক্ট কৰে আৰু তাৰ বাবে আপুনি আপোনাৰ গীতটোত এটা হেছটেগ লগাব লাগিব, এটা নহয় দুটা কম্পালচৰি। ডুৱেট অফ দ্য উইক হেজ স্মইল ইণ্ডিয়া, এই দুটা হেছটেগ লগালেহে আপুনি ডুৱেট অফ দ্য উইক হিচাপে বিবেচিত হ'ব পাৰে। নিউ ভাৰ্চনটোত মোৰ সকলোতকৈ ভাল লগা বস্তুটো কি আহিছে, আমি আগতে এক্সপায়াৰ হৈ যোৱা গীতবোৰ বেকডেট কৰি জইন কৰিবলগীয়া হয়। এতিয়া কিন্তু তেনে নহয়, আমি ছমাহৰ এবছৰ আগৰ গীতো জইন কৰিব পাৰোঁ। এই হিমাক্ষীৰ গীতটোকে ধৰি লৈছোঁ, ছমাহৰ আগৰ গীত, এইটো আমি জইন কৰিম। আগতে পুৰণি গীতবোৰ মানে পুৰণি ইনভাইটবোৰ আমি ক্লিক কৰিলে তলত চিং বুলি ওলায়, কিন্তু এতিয়া ক্লিক কৰিলে মানে জইন ওলায়। আমি তাত জইনত ক্লিক কৰিম আৰু জইন কৰিবলৈ চেষ্টা কৰিম। গান লোডিং হৈ আছে, এতিয়া আমি এইটো জইন কৰিম। লিৰিক্স আহি গ'ল, আমি এতিয়া ধুনীয়াকৈ গাব পাৰোঁ। ছমাহৰ পাছত আমি এতিয়া কোনো ইনভাইট
জইন কৰিব পাৰোঁ। এটা কথা মনত ৰাখিব, এই গীতবোৰ ডুৱেট অফ দ্য উইক বা অন্য কম্পিটিশ্যনৰ কাৰণে স্মুইলে ছিলেক্ট নকৰে। ভিডিঅ'টো যথেষ্ট দীঘল হ'ল, তথাপিতো কেনেকুৱা লাগিলে জনাব আৰু স্মুইল কমিউনিটি আছাম গ্ৰুপটো স্মুইলত গৈ ক্লিক কৰি জইন কৰিব। ধন্যবাদ আৰু স্মুইল কমিউনিটি আছাম ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।